আজি ভিডিঅ'টো একদম পথাৰৰ পৰা আৰম্ভ কৰিছোঁ যেহেতু আমাৰ পথাৰত এটা বহুত ডাঙৰ পুখুৰী আছে আৰু তাতে দেউতা আহে মানে সদায় মাছ মাৰিবলৈ আহিয়ে থাকে দেউতাই আজি ময়ো আহিলোঁ মাৰ লগতে চাওঁ বুলি আৰু এইফালে এইয়া দেউতাই মাছ ধৰি আছে দুপৰীয়াও হ'ল আমি গ'লোঁ ঘৰত গৈ ভাত পানী খাই কৰি লগৰজনীৰ লগত মই এতিয়া আকৌ পথাৰলৈ আহিছোঁ ৰিলছ বনাম বুলি যিহেতু বিহু পালেহিয়ে আৰু দুয়োজনে দেখিছেনে ৰ'দখনত ঘামি জিবি অৱস্থা নাই তথাপিও ৰিলছ বনাবলৈ আহিছোঁ আৰু পথাৰৰ পৰিৱেশটো মোৰ সঁচাকৈ বহুত ভাল লাগে আৰু এয়া দেখিছেনে নাই ৰিলছ বনালোঁ যে ইমান ৰ'দত বাৰু কোন মানুহ আহে চাওকচোন গাইজ আমি দুজনী আহিছোঁ আৰু এয়া ঘামি জিমি অৱস্থা নাই ফটো উঠিলোঁ দুখনমান ভিডিঅ' বনাই আছোঁ লৰচৰ নকৰিবি ধুনীয়াকৈ প'ষ্ট দি থাক ভিডিঅ' বনাই আৰু ৰিলছ বনাই কৰি এতিয়া ঘৰলৈ যাবলৈ হ'ল আৰু ৰিলছটো কিন্তু আপোনালোকে ইনষ্টাগ্ৰামত গৈহে চাবলৈ পাব আৰু মই আৰু এটা ৰিলছ অলৰেডি আপলোড কৰিয়ে থৈছোঁ ইউটিউবত আপোনালোকে চাব পাৰিব আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই